ব্ৰহ্মপুত্ৰৰে বৈ অহা কলাপানীৰ উৎস কি? ক'ৰ পৰা বৈ আহিছে ঘোলাপানী? চিয়াঙৰ নীলাপানী কলা হোৱাৰ উৎস বিচাৰি আমাৰ এই প্ৰতিবেদন। ব্ৰহ্মপুত্ৰৰে অহৰহ বৈ আহিছে ঘোলা পানী। কিন্তু কিয়? ক'ৰ পৰা বৈ আহিছে ঘোলা পানী? এয়া ৰঙা চীনৰ অভিসন্ধি নেকি? নে ডোকলামৰ কূটনৈতিক পৰাজয়ৰ প্ৰতিশোধ? কিন্তু এতিয়ালৈকে ইয়াৰে এটাও নিশ্চিত নহয়। অসম আৰু অৰুণাচলৰ জীৱন মৰণৰ সমস্যাস্বৰূপ এই বিষয়টোৰ সমাধানৰ বাবে এতিয়ালৈকে কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। অৰুণাচলত ব্ৰহ্মপুত্ৰৰ নাম চিয়াং। চিয়াঙৰে উজনি অংশৰ নীলা পানীৰ ৰং এতিয়া ক'লা। চিয়াঙৰ নীলা পানী এতিয়া ক'লা হ'ল কিয়? চিয়াঙৰ ক'লা পানীৰ উৎস বিচাৰি আমি গুগল মেপেৰে উজাই যোৱাৰ চেষ্টা কৰিছো। এয়া পাছিঘাট। পাছিঘাটৰ পৰা আমি ক্ৰমাৎ উজাই গৈ আছো। তিব্বতৰ নিংচিৰ এয়া মেডক অঞ্চল। তিব্বতত ব্ৰহ্মপুত্ৰৰ নাম য়ালুংজাং। এই অঞ্চলতে ব্ৰহ্মপুত্ৰৰ লগ লাগিছে বাইমা ৱেষ্ট ৰোড নামৰ নৈখন। এই নৈখন চাওক, পাহাৰৰ কন্দৰে কন্দৰে বৈ অহা নৈখনৰ পানীৰ ৰং। কেনেকৈ ক'লা পানী আহি ব্ৰহ্মপুত্ৰ তথা য়ালুং জাম্পত পৰিছে? বাইমা ৱেষ্ট ৰোড নৈখনৰ পৰা অহৰহ বৈ অহা ক'লা পানীয়ে ব্ৰহ্মপুত্ৰৰ বহল বুকুৰে বৈ অহা পানী প্ৰদূষিত কৰি তোলাটো প্ৰায় নিশ্চিত। কিন্তু পাহাৰৰ কন্দৰে কন্দৰে বৈ অহা বাইমা ৱেষ্ট ৰোড নৈখনৰ পানী ক'লা হৈ পৰিল কিয়? এই সময়ত সেইটোহে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। চীনে প্ৰদূষিত পানী ব্ৰহ্মপুত্ৰত পেলাইছে নে আন কোনো কাৰণত বাইমা ৱেষ্ট ৰোড নৈৰে প্ৰদূষিত পানী বৈ আহিছে? অকল সেয়াই নে, ৰঙা চীনে ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰি থকাটো সৰ্বজন বিদিত। বৃহৎ বান্ধৰ বাবেও ব্ৰহ্মপুত্ৰৰ পানী খোলা হোৱাৰ আশংকা কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।